আপুনি জানেনে ৰেলপথৰ মাজত কিয় ৰখা হয় শিল? ৰেলপথ দেখাত যিমান সৰল কিন্তু বাস্তৱ জানো সমান? ৰেলপথত কেতিয়াৰ পৰা ৰখা হৈছে শিল? ভাৰতত প্ৰতিদিনে কোটি কোটি মানুহে ৰেল ভ্ৰমণ কৰে। তেতিয়া নিশ্চয় লক্ষ্য কৰিছে যে ৰেলপথৰ লাইনৰ মাজত বহুতো শিল পৰি থাকে। কোৱা হৈছে যে ৰেল আৱিষ্কাৰ কৰাৰ সময়ৰ পৰাই ৰেল লাইনত শিল ৰখা হয়। ইয়াৰ আঁৰৰ বহুতো কাৰণ লুকাই আছে। ৰেল লাইন দেখাত যিমান সৰল, বাস্তৱত কিন্তু সিমান সৰল নহয়, কিয়নো ইয়াৰ লাইনবোৰৰ তলত কংক্ৰিট নিৰ্মিত প্লেট থাকে, যাক চিল্লিভাৰ বুলি কোৱা হয়। এই চিল্লিভাৰবোৰৰ তলত শিল থাকে, যাক বেলাষ্ট বুলি কোৱা হয়। মাটিৰ দুটা স্তৰ আছে আৰু ইয়াৰ তলত স্বাভাৱিক ভূমি আছে। ইফালে লোহাৰে নিৰ্মিত এখনৰ ওজন প্ৰায় 1 নিযুত কিলোগ্ৰাম। অৱশ্যে বেছিভাগ বোজা এই শিলবোৰৰ ওপৰত থাকে। যদিও ৰেলপথত শিল ৰখা নহয়, তেন্তে গা-ভন ভৰি পৰিব। শিল ৰখা আন এটা কাৰণ হ'ল বৰষুণ হ'লে পানী জমা হোৱা কোনো সমস্যা নাথাকে। নিউজ 6 ৰিপৰ্ট, অসম লাইভ এনি।